কমিটিৰ ফালৰ পৰা আজি ৰাজস্ব বিষয়াৰ ওচৰত আমি আহিছিলোঁ মেমৰেণ্ডাম দিয়াৰ কাৰণে। আমাৰ ডিমাণ্ডবিলাক হৈছে সোৱণশিৰি বগী নদীৰ যি বান্ধ গৰাখহনীয়া আজিৰ পৰা প্ৰায় 1992 চনৰ পৰাই 1992 পৰাই এই বান্ধ গৰাখহনীয়াৰ সমস্যা প্ৰতিনিয়ত চলি আছে। প্ৰত্যেক বছৰে যেতিয়াই বাৰিষা সময় আহে তেতিয়াই বান্ধ গৰাখহনীয়া হৈ আছে। কিন্তু এই বিষয়ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। যদিও ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো পৰ্যাপ্ত হোৱা নাই। আৰু আজি বিজ্ঞান টেকনলজি আজি ইমান উন্নত যুগতো আজি সামান্য বান্ধ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰে এই কথাটো আমি বিশ্বাসত ল'বই নোৱাৰোঁ। চৰকাৰী সদিচ্ছা থাকিলে এই সমস্যাক কোনো দিনাখনেই সমাধান কৰিব পাৰিলেহেঁতেন। আমি ইয়াৰ যোগেদি আমি চৰকাৰক জনাব বিচাৰিছোঁ যে এই যে সামান্য যিটো বান্ধ গৰাখহনীয়া আজি অন্যান্য দাবীবিলাক থকাৰ ফলতো আমি বান্ধ গৰাখহনীয়া দাবীটো আজি খুব মেইনলি আমি লৈছোঁ। এই দাবীটো যেন পূৰণ কৰাৰ কাৰণে জনকৰণাস্থিৰ চেষ্টা চলায়, কাৰণ ইয়াতে শ মানুহ কোটি মানুহ ইয়াত বসবাস কৰে। ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া SCCI কমিউনিষ্ট বগীনদী আঞ্চলিক কমিটি বগীনদী নৰ্থ লখিমপুৰ স্মাৰকপত্ৰ প্ৰতি মাননীয় চক্ৰ বিষয়া মহোদয় কদম ৰাজচক্ৰ বগীনদী বিষয় সোৱণশিৰি বগীনদীৰ বানপানী গৰাখহনীয়া সমস্যাৰ বিজ্ঞানসন্মত স্থায়ী সমাধান কৰা, খহনীয়াত ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া, পৰিযায়ী শ্ৰমিকসকলৰ কামৰ ব্যৱস্থা কৰা, জব কাৰ্ডৰ 100 দিনৰ কাম সুনিশ্চিত কৰা, প্ৰতিটো দুখীয়া পৰিয়ালক PMAY ঘৰ প্ৰদান কৰাৰ দাবীত সন্দৰ্ভত মহোদয়, আমি কৃষিজীৱী আৰু কৃষি নিৰ্ভৰশীল এই সমগ্ৰ অঞ্চলটোৰ বহু দুখীয়া খেতিয়কে জীৱন নিৰ্বাহৰ সম্বল খেতিপথাৰসহ ভেটি মাটি সোৱণশিৰি আৰু বগীনদীৰ খহনীয়াত হেৰুৱাই নিশ্চয় মথাউৰি নাইবা সদাশয় ব্যক্তিৰ অনুগ্ৰহত বাস কৰিব লগা হৈছে। প্ৰতি বছৰে বাৰিষাত সোৱণশিৰি আৰু বগীনদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু হাজাৰ হাজাৰ বিঘা খেতি মাটি খহাই নদীত জাহ গৈছে। এইদৰে হাজাৰ হাজাৰ মানুহে অৰ্থনৈতিকভাৱে জুৰুলা হৈছে। যোৱা বাৰিষাতো সমগ্ৰ অঞ্চলৰ বহু পৰিয়ালৰ খেতি মাটি উচন গৈছে। যোৱা 10টা বছৰত কদম ৰাজচক্ৰৰ অধীনত 25,000 30,000 বিঘা মাটি খহনীয়াত জাহ গ'ল। বিশেষকৈ ভীমপাৰা মথাউৰি হেকেৰাজান খলিহামাৰী 1 নং 2 নং আৰু 3 নং গেৰেকী গৰৈমাৰী শিঙৰি তিনিঘৰীয়া তাদাং চাপৰি পামেগাঁও বিহদিয়া কনুৱাপাৰা আজাৰগুৰি দৰগে মিলনপুৰ 2 নং ৰতনপুৰ চুৰপাচুক শৰণীয়া আদি গাঁৱৰ হাজাৰ হাজাৰ পৰিয়ালক নিষ্ট কৰিলে। বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ চূড়ান্ত উন্নতিৰ দিনত খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত স্থায়ী সমাধান কৰিব নোৱাৰাটোৱে চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ পৰিচয় দাঙি ধৰিছে। অঞ্চলৰ ৰাইজে বাৰম্বাৰ চৰকাৰক সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও আজিও চৰকাৰৰ কাণ সাৰ নাই। বাৰিষাৰ সময়ত বাঁহৰ নাইবা কংক্ৰিটৰ পাৰকোপাইন দি নাইবা মাথাউৰিৰ নিৰ্মাণৰ নামত অলপমান মাটি পেলাই দায়িত্ব সামৰে। ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ প্ৰদানৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাৰ ফলত ভুক্তভোগীসকলক ক্ষতিপূৰণ প্ৰদানৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাৰ ফলত ভুক্তভোগীসকলে দুবেলা দুমুঠি খাবলৈ অসমৰ্থ হৈছে। প্ৰকৃততে চৰকাৰৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱতে এই সমস্যা ভাগেই থাকি গৈছে। আনহাতে লকডাউনৰ ফলত দেশত লাখ লাখ শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱালে। আমাৰ ৰাজ্যত কল কাৰখানা নথকাত এই অঞ্চলৰ বহু যুৱক যুৱতীয়ে বহিৰাজ্যত গৈ বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি আছিল যদিও এতিয়া কাম হেৰুৱাই ঘৰত কৰ্মহীন হৈ আছেহি। চৰকাৰে এইসকল যুৱক যুৱতীৰ সংস্থাপনৰ কথা অৰ্থনৈতিক সকাহ দিয়াৰ কথা বিন্দুমাত্ৰও ভবা নাই। এফালে কৰ্মসংস্থাপন হেৰুৱাই অৰ্থনৈতিক সংকটত ডুব যোৱাৰ সময়তে ভোটৰ ওপৰত দানহ পৰা দি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অভূতপূৰ্ব মূল্যবৃদ্ধি হৈছে। পুঁজিপতি শ্ৰেণীয়ে অন্যায়ভাৱে মূল্যবৃদ্ধি ঘটাইছে আৰু চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ বাবে কোনো ব্যৱস্থা লোৱা নাই। আনহাতে সৰু বৰ যাত্ৰীবাহী বাহন সহ ই-ৰিক্সাৰ মালিকসকলে 100% যাত্ৰী কঢ়িয়াই থকাৰ পিছতো লকডাউনৰ পূৰ্ব নিৰ্ধাৰিত ভাড়াতকৈ অন্যায়ভাৱে বেছিকৈ ভাড়াৰ যাত্ৰীৰ পৰা সংগ্ৰহ কৰি আছে আৰু প্ৰশাসনে চকুমুদা কুলিৰ ভাও জুৰি দায়িত্বহীনতাৰ নজিৰ দাঙি ধৰিছে। এই কথা সকলোৱে অনুভৱ কৰিব লাগিব যে লকডাউনৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক লোকচানৰ বোজা সাধাৰণ ৰাইজৰ ওপৰত জাপি দিয়াটো মুঠেই কাম্য নহয়। চৰকাৰে 100 দিনৰ কামৰ নিশ্চয়তাৰ কথা কৈ জব কাৰ্ড প্ৰদান কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ সকলো সুবিধা এচাম সুবিধাভোগীয়ে লাভ কৰিছে। সঁচা অৰ্থত চৰকাৰে আজি পৰ্যন্ত কামৰ নিশ্চয়তা দিব নোৱাৰিলে। PMAY আঁচনিৰ এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই বহু দুখীয়া পৰিয়াল। যিকেইটা পৰিয়ালে ঘৰ পাইছে তাতো হিতাধিকাৰীৰ পৰা চৰকাৰী মানুহে ঘোষ লোৱাৰ অভিযোগ আছে। অনাময় আঁচনিৰ কথা কৈ চৰকাৰে ঢাক ঢোল বজাইছে যদিও বাস্তৱ অভিজ্ঞতাৰ কথা সকলোৱে জ্ঞাত। শৌচাগাৰসমূহ